Hello student, welcome to my YouTube channel. আজি মই তোমালোকক ক্লাস 10 বিজ্ঞানৰ 2 নম্বৰ চেপ্টাৰ এচিড ক্ষাৰক আৰু লৱণৰ যিকিটা কুৱেশ্যন মেট্ৰিক ফাইনেলৰ কাৰণে ইম্পৰ্টেণ্ট সেইকিটা মই তোমালোকৰ আগত শ্বেয়াৰ কৰিম। প্ৰথম পেজৰ এইখিনি চাবা যে কৃত্ৰিম সূচক বা সাংশ্লেষিক সূচকৰ উদাহৰণ মিথাইল অৰেঞ্জ আৰু ফিনলফথেলিন। তাৰপিছত তোমালোকে চাবা যে সূচক কাক বোলে, ইম্পৰ্টেণ্ট আছে এইবাৰৰ কাৰণে আহিব পাৰে। তাৰপিছত পেজ নম্বৰ 21 এইখিনি চাবা প্ৰশমন বিক্ৰিয়া কাক বোলে। তাৰপিছত এইটো কাৰ্যকলাপৰ পৰা যোৱাবাৰৰ কুৱেশ্যন আহিছিল, চ' এইখিনি ভালকৈ পঢ়িবা তোমালোকে। তাৰপিছত পেজ নম্বৰ 22 প্ৰশ্নাৱলীৰ 2 নম্বৰ কুৱেশ্যনটো চাবা, ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। তাৰপিছত পেজ নম্বৰ 25ৰ প্ৰশ্নাৱলীৰ 1টো চাবা, 3 নম্বৰটো চাবা আৰু 4 নম্বৰটো চাবা। এইবাৰৰ কাৰণে এই তিনিটা ইম্পৰ্টেণ্ট আছে। তাৰপিছত চাবা pH স্কেল কাক বোলে। তাৰপিছত ইয়াৰ পৰা MCQ আহে, এটা প্ৰথম দ্ৰৱৰ pHৰ মান কিমান। তাৰপাছত পেজ নম্বৰ 26ৰ এইখিনি চাবা যে এচিড বৰষুণ কাক বোলে, এইটো ইম্পৰ্টেণ্ট আছে। আৰু এইটো বস্তু চাবা MCQৰ কাৰণে আহে, আমাৰ শৰীৰৰ 7.0 পৰা 7.8 pH পৰিসৰৰ ভিতৰত কাৰ্য কৰে, ইয়াৰ পৰা MCQ আহে। তাৰপিছত নেক্সট 27 পেজৰ ইয়াৰ পৰা MCQ আহে চাবা মুখৰ ভিতৰত pHৰ মান 5.5তকৈ কম হ'লে দন্তকয় ৰচনা হয়। তাৰপাছত তোমালোকে 28 পেজৰ এইকেইটা চাবা ভিনেগাৰত থাকে এচিটিক এচিড, তেতেলীত টাৰ্টাৰিক এচিড, বিলাহীত অক্সেলিক এচিড, পৰুৱাৰ শুং মিথানয়িক এচিড, চোৰাতৰ শুং মিথানয়িক এচিড। এইটো টেবুলৰ পৰা যিকোনো এটা MCQ আহিব এবাৰ চাবা। প্ৰশ্নাৱলীৰ পৰা 1 নম্বৰটো চাবা আৰু 2 নম্বৰটো চাবা, এইবাৰৰ কাৰণে ইম্পৰ্টেণ্ট আছে। তাৰপাছত পেজ নম্বৰ 30ৰ ব্লিচিং পাউডাৰৰ সংকেতটো চাবা, MCQৰ কাৰণে আহে। পেজ নম্বৰ 31ৰ এইটো চাবা বেকিং ছ'ডাৰ ৰাসায়নিক সংকেত, ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট আৰু ব্লিচিং পাউডাৰৰ দুটা ব্যৱহাৰ মুখস্থ কৰিবা আৰু বেকিং ছ'ডাৰ দুটা ব্যৱহাৰ। তাৰপাছত তোমালোকে চাবা 32 পেজৰ কাপোৰ ধোৱা ছ'ডাৰ ব্যৱহাৰ, ইয়াৰ পৰা যিকোনো দুটা ব্যৱহাৰ শিকিবা। তাৰপিছত পেজ নম্বৰ 33 প্ৰশ্নাৱলীৰ 1 নম্বৰটো, 3 নম্বৰটো আৰু 5 নম্বৰটো এইবাৰৰ কাৰণে ইম্পৰ্টেণ্ট আছে। তাৰপিছত অনুশীলনীৰ পৰা 1, 2, 3, 4, 7 নম্বৰ এইকেইটা চাবা ইম্পৰ্টেণ্ট। আৰু নেক্সট 8 নম্বৰটো, 11 নম্বৰটো, 13 নম্বৰটো, 14 নম্বৰটো এইকেইটা ইম্পৰ্টেণ্ট। এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকক যিকেইটা ইম্পৰ্টেণ্ট দিয়া হৈছে সেই ইম্পৰ্টেণ্টকেইটা যদি তোমালোকে ভালদৰে পঢ়ি যাব পাৰা, তাৰ পৰা 100% পৰীক্ষাত কমন পৰিব। আগলৈ এনেধৰণৰ ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, কমেণ্ট কৰিবা। আৰু যদি এইটো চেপ্টাৰৰ কিবা কুৱেশ্যনৰ আনচাৰ তোমালোকক লাগে তেতিয়াহ'লে মোক কমেণ্টত জনাবা। আৰু যদি এইটো চেপ্টাৰৰ কিবা বুজি নোপোৱা থাকে মোক কমেণ্টত ক'বা, মই তোমালোকৰ প্ৰব্লেমবোৰ ছল্ভ কৰিম। থেংক ইউ।